everyone, welcome back to my YouTube channel. तो আজি হল সৰস্বতী পূজা আমি সকলোৱে জানো আৰু মই এতিয়া পুৰা ৰেডি চেডি হৈ ওলালো আৰু মোৰ লগত আছে কংকনা তাইও যাব তো আৰু আছে ভূমিকা হতে তাহতক তাত লগ পাম আৰু সৰস্বতী পূজাৰ সকলোকে মই শুভকামনা জ্ঞাপন কৰিলো মোৰ তৰফৰ পৰা আৰু লগতে আজি গণতন্ত্ৰ দিৱস আমি সকলোৱে জানো তো দুটা একেভাৱে পালন কৰিলে হল আৰু সৰস্বতী পূজা বুলি যে গণতন্ত্ৰটো আমি পালন নকৰিম হেনেকুৱা নহয় তো দুয়োটাই পালন কৰি যাব লাগিব তো আজি কলেজত ফাৰ্স্ট টাইম মানে সৰস্বতী পূজা তো কেনেকুৱা কি হয় আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু এতিয়া আমি আহিলো মাহঁতৰ স্কুলত মানে মই যোনখন স্কুলত পঢ়িছিলোঁ মাটিয়াম এমই স্কুলত তো তাত আহিলো আমি পুষ্পাঞ্জলি ল'বলৈ আৰু ইয়াতে আমি পুষ্পাঞ্জলি লৈ ল'লোঁ আৰু ছাৰ বাইদেউহঁতকো সেৱা কৰিলোঁ আৰু ইয়াতে দেখিব পাইছে ধুনীয়াকৈ চববিলাকে সাজি কাচি আহিছে আৰু পুষ্পাঞ্জলি লোৱা হৈ গ'ল আৰু এতিয়া আমি মানে মাহঁতৰ স্কুল আহিছোঁ আৰু ইয়াতে এতিয়া চাহ তাহ খাম অলপমান চাহ তাহ খাই আমাৰ কলেজত গৈ আছোঁ পিছত তাত লগ পাই আছোঁ আৰু এতিয়া আমি আহিলোঁ দুধনৈ কলেজত আৰু চাওক গেটখনৰ পৰা ইমান ধুনীয়াকৈ ইয়াৰে ডেক'ৰেশ্যন কৰিছে আৰু ভিতৰতো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু এতিয়া আমি ভিতৰলৈ আহি গ'লোঁ আৰু এয়া সৰস্বতী মাৰ মণ্ডপটো এইপিনে আছে অকল সৰস্বতী পূজা ক'লে যে সাজি কাচি অহা সেইটো নহয় সৰস্বতী মাৰ লগত যে থাকে হাতত যে থাকে সেইটো কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাব মই বাৰু জানো আৰু আপোনালোকে জানে নাই কমেণ্ট কৰি জনাব আৰু সৰস্বতী মাৰ বাহনটো কি হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন এইফালে কংকনা আছে আমি ইয়াতে সেয়া ল'বলৈ আহিলোঁ আৰু এইফালে আছে অনুস্মিতা আৰু সেইপিনে আছে চন্দামিতা আৰু ইয়াতে মজাকৈ চেলফি পইণ্ট এটা বনোৱা আছে আই লাভ দুধনৈ কলেজ বুলি লিখি দিয়া আছে তো ইয়াতে ফটো উঠিম আৰু গাইছ ইয়াতে ফটো চটো উঠিবৰ কাৰণে ধুনীয়াকৈ সজাইছে মোৰ পিছপিনে আছে দেখা পাইছে আপোনালোকে তো আমিও ইয়াতে অলপমান ফটো চটো উঠিম চন্দামিতা তো এইগো লগ পালোঁ ধুনীয়াকৈ সাজি আছে এইফালে আছে ভূমিকা ব্লগ বনাই আছে আৰু এইফালে আছে বাজনী আৰু এইফালে হোমনি হাই কৰি দিয়া গোটেইবিলাকে ইয়াতে ফটো চটো উঠি আছে আৰু ময়ো উঠিলোঁ দুখনমান গাইজ আমি যিহেতু এমই স্কুলতে পুষ্পাঞ্জলি লৈ আহিছিলোঁ তো ইয়াতে নল'লোঁ এনে সেৱা কৰিলোঁ আৰু এতিয়া ফটো চটো উঠি আছোঁ আৰু গোটেইবিলাকে এনেকৈ উঠি আছে আৰু আমি এইফালে গৈ আছোঁ আৰু এইফালে ধুনীয়া জেগা আছে এইফালে ভূমিকা মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব হয় আজি মানে গোটেইবিলাকে একদম সাজি কাচি আহিছে আৰু সৰস্বতী হৈ আহিছে তো কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা লাগিছে গোটেইকেইজনীকে যাতে মানে লগ পাইছিলোঁ এইফালে আছে ডালিম দা আৰু সেইফালে আছে জিতুল দা আৰু বহুত লাজ কৰে ইহঁতে মানে ছোৱালীৰ দৰে একদম মানে পলাই ফুৰিছে তো আজি ছোৱালী চাব আহিছে চাইছানে নাই ছোৱালী দুজনী তো তিনিটা মেন চাইছে বোলে আৰু চাব তো আৰু এয়া নাম চলি আছে ইয়াতে অলপমান নাম চাই আছোঁ আমি আৰু তাত সেৱা কৰিব গৈ আছে চবেই আৰু এয়া ধুনীয়া ধুনীয়া ছোৱালী এনেকৈ কাষেৰে গৈ আছে সাজি কাচি পখিলাই পখিলা চাৰিওফালে মানে ৰং বিৰঙৰ পখিলা আৰু ইয়াতে প্ৰসাদ দি আছে আৰু আমিও ইয়াৰ পৰা প্ৰসাদ লৈ ল'লোঁ তেতিয়া আমি প্ৰসাদ চসাদ খাই আহিলোঁ আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ যিহেতু তো এতিয়া আমি হোটেলত যাম খাবলৈ এয়া আছে ভূমিকা এইপিনে আছে প্ৰিয়ংকা আৰু আমি মানে ঘামি গৈছোঁ ৰ'দতে ঘূৰি ঘূৰি তো এতিয়া হোটেলত কিবা এটা খাই ল'ম আৰু বহুত টাইম পিছত এতিয়া আৰু এতিয়া খোৱাহে কথা আৰু এইফালে আমি দুটাই খাম চিকেন চাওমিন আৰু এই খাব ম'ম' এইফালে পূৰা মোবাইলত বিজি হৈ আছে আৰু ভূমিকা কেনেকুৱা লাগিছে ভূমিকা আজি
হয় খাই বৈ আহিলোঁ আৰু এতিয়া কলেজ গৈ আছোঁ আৰু কলেজ গৈ কিনে লগ পাই আছোঁ টাইমৰ পিছত ইহঁতকেইজনীক মানে বিচাৰি আছিলোঁ এতিয়াহে লগ পাই গ'লোঁ এইফালে আছে নন্দিতা এইফালে কণিকা আৰু এইফালে আছে লিপিকা তো ইহঁতকেইজনী পূৰা সাজি কাচি আহিছে আৰু আজি কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে সিহঁতক আৰু সৰস্বতী পূজা বুলি ক'লে খিচিৰি হ'ল মেইন আৰু এতিয়া সকলোবিলাকে খিচিৰি খাই আছে আৰু আমিও ইয়াৰ পাছত খিচিৰি খাবলৈ যাম আৰু এতিয়া আমি খাবলৈ বহি গ'লোঁ আৰু ইহঁতকেইজনী মোক এৰি কিনে খাই আছে ময়ো খাইলোঁ এতিয়া ৰং বিৰঙৰ গৰু কিমান লাগে দিম ৰং বিৰঙৰ গৰু কিমান লাগে গাইজ আৰম্ভ কৰে এইফালে আৰু এয়া ফিল্ডত সকলোবিলাকে বহিছে এনেকৈ কোনোবাই ফটো চটো উঠি আছে চাৰিওপিনে মানে আৰু প্ৰিয়ংকাই তামাম পেক পেকাই আছে এতিয়া ইফালে আমি আহিলোঁ এইফালে মানে এইফালে আছে বা কেইজনী আৰু এয়া হ'ল ইউনিয়ন বডিৰ মেম্বাৰ হাই কৰি দিয়া আৰু এইফালে আছে ডিম্পল দা বহুত দিনৰ মূৰত লগ পালোঁ আৰু এইফালে আছে মিণ্টু দা তো ভিডিঅ'বিলাক চাবা হা নিশ্চয় চাম আপোনালোকে ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাহে লাহে আপকামিং ব্লগাৰ হিচাপে ময়ো আহি আছোঁ চাব দেখা হ'ব থেংক ইউ য'ত ইয়াতে আছোঁ এনেকৈ মজাকৈ গোটেইবিলাকে ফটো চটো উঠি আছে আৰু এতিয়া আমি DSLR ফটো উঠিম আৰু দাদাজন আহি পালে এতিয়া তো গোটেইবিলাকে ফটো উঠিম হয়নে ভূমিকা কেনেকুৱা অৱস্থাটো আমাৰ হ'ব এতিয়া আমাৰ অৱস্থা বহুত বেয়া গাইজ আৰু এতিয়া মানে মানে বহুত টাইম হ'ল ন আমি জুমি মানে আমাৰ অৱস্থা নোহোৱা হৈ গৈছে আৰু এতিয়া আমি ফটো উঠিম আৰু যিয়ে নহওক উঠিম আৰু পূৰা ফটো চটো উঠিবৰ কাৰণে ৰেডি হৈ আছে আৰু আমিয়ে উঠিম অলপ পাছত তো এনেকৈ গোটেইবিলাকে আৰু প্ৰায়ভাগ ষ্টুডেণ্ট ঘৰলৈ গ'লগৈ আৰু এতিয়াও আমি আছোঁ ইয়াতে মানে ফটো চটো উঠি আছোঁ আৰু আমাৰ ফটো উঠা হোৱা নাই আছে কিছুমান যোৱা নাই আৰু তো আমিও যামেই আৰু অলপমান পিছত আমাৰ মানে সকলোবিলাক হৈ গ'ল আৰু বহুত ৰিলচ বনালোঁ ফটো চটো উঠিলোঁ বহুত ভাল লাগিল কলেজৰ সৰস্বতী পূজা আজি ফাৰ্ষ্ট টাইম আছিলে কেনেকুৱা লাগিল ভূমিকা মজা ভাবিলোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব তো পুনৰ লগ পাই আছোঁ নতুন ভিডিঅ' এটাত আজিলৈ বাই বাই